নমস্কাৰ নমস্কাৰ বৰ্তমান মই আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত আৰু ইতিমধ্যে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সম্বন্ধৰ ক্ষেত্ৰত মই উপস্থিত আছো। দিনাংক হৈছে ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰী। গতিকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই ভিতৰত কেনেকৈ ধৰণে আয়োজন কৰিছে সকলোখিনি সবিশেষ ভিডিঅ'টোৰ জৰিয়তে জনাই আছো। তেন্তে ভিডিঅ'টো সম্পূৰ্ণ জড়িত থাকক। এতিয়া বৰ্তমান আমি মূলদুৱাৰৰ পৰা সোমাই আহিলো আৰু মূলদুৱাৰৰ পৰা সোমাই অহাৰ পাছত আপোনালোকক দেখাইছো এখন নক্সা বনাই থৈছে 94 এনুৱেল কনফাৰেন্স অফ শ্ৰীমন্ত শংকৰদেৱ সংঘ 2024-25 এট মৌবন্ধা এৰিয়া তলি পথাৰ যোৰহাট। আৰু ইতিমধ্যে আপোনাৰ ইণ্ডেক্সত এফালে দেখাই দিব। ইণ্ডেক্সত দেখা আছে আপোনাৰ মূল মঞ্চ মণ্ডপ, 1 নম্বৰত লিখা আছে, 2 নম্বৰত লিখা আছে সেৱা বাহিনী শিবিৰ, তেনেকৈ 3ত লিখা আছে ৰাধনীশাল ভোজনালয়, গ্ৰন্থমেলা প্ৰদৰ্শন, এনেদৰে আপোনাৰ শৌচালয় ক'ত আছে, স্নানাগাৰ ক'ত আছে, সকলোখিনি সবিশেষ এখন নক্সা বনাই থৈছে। আপোনালোকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰাৰ আগত সম্পূৰ্ণ নক্সাখন এবাৰ চাই ল'ব পাৰিব। গতিকে তেতিয়া আপোনাৰ বেনিফিটেড হ'ব কোনফালে ক'ত কি আছে। মোৰ ভিডিঅ'টো সম্পূৰ্ণ জড়িত থাকিলেতো আপোনাক গম পাব কেনেদৰে আপোনালোকে ক'ত কি আছে। মই সম্পূৰ্ণ ভিডিঅ'টোত জনাই আছো। অলপ দূৰ আগলৈ আপোনালোকে অহাৰ লগে লগে দেখা পাব যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ নামঘৰ ইয়াতে আপোনালোকে ইতিমধ্যে দেখা পাইছে নাম প্ৰসংগ হৈ আছে। ইতিমধ্যে মই ড্ৰেছটো অলপ বেলেগ হৈ থাকিলে গতিকে ভিতৰলৈ যাব নোৱাৰো। মোৰ লগৰজনক দেখাবলৈ অনুৰোধ জনাইছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ নামঘৰৰ যি নাম প্ৰসংগ হৈ আছে ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে ভিতৰ চোৱালৈ আপোনালোকে মই যিহেতু মোৰ ড্ৰেছটো অলপ বেলেগ হৈ গ'ল ভিডিঅ'টোৰ জৰিয়তে দেখাইছো যে ক'ত কেনেদৰে আয়োজক সমিতিয়ে আয়োজক কৰিছে। এতিয়া ইতিমধ্যে আপোনালোকে দেখা পাইছে অলপ দূৰ আগলৈ আহি নামঘৰৰ পৰা যদি অলপ আগলৈ আহে তেন্তে আপোনালোকে সোঁফালে আপোনালোকে দেখাব বিশেষ প্ৰতিনিধি শিবিৰ আছে। প্ৰাক্তন পদাধিকাৰ পুণ্যশ্লোক ৰমাকান্ত মুক্তিৰ ৮টা সোৱণ তোৰণত স্মৃতিত তেখেতক দিছে। আৰু ইতিমধ্যে মই দেখাব বিচাৰিছোঁ লিখা আছে ইয়াত ক'ত কেনেদৰে মোৰ কেমেৰামেনক দেখাবলৈ লৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বিশেষ প্ৰতিনিধিত্ব শিবিৰ ৬ তাৰিখ, ৭ তাৰিখ, ৮ তাৰিখ আৰু ৯ তাৰিখ। আৰু নিৰ্দিষ্ট পুৱা চাহ জলপান ৫ বজাৰ পৰা 10 বজালৈ, হৃদয় বিতৰণ 10 বজাৰ পৰা 1 বজালৈ, হৃদয় বিতৰণ 1 বজাৰ পৰা 5 বজালৈ। আৰু সম্পূৰ্ণ আপোনালোকে লিষ্টখন ইয়াতে দেখা পাব। আৰু ইয়াত লিখা আছে দীপ্তি বৰা সম্পাদিকা আই মাতৃ সেৱা সমিতি, আৰু এইফালে দেখাব তনিমা গগৈ সভানেত্ৰী আই মাতৃ সেৱা সমিতি। ইতিমধ্যে মই ভিতৰৰ চোৱা আপোনালোকক সম্পূৰ্ণ দেখাই থাকিম, তেন্তে আপোনালোকে ভিডিঅ'টোত জড়িত থাকিব। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে এয়া হৈ গ'ল বিশেষ প্ৰতিনিধি শিবিৰ। ইতিমধ্যে আপোনালোকে দেখা পাইছে বহুত সুন্দৰভাৱে তেওঁলোকে এতিয়া যা যোগাৰ কৰি আছে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে মই দেখাই দিছোঁ সম্পূৰ্ণ শিবিৰটো। ইতিমধ্যে আপোনাৰ ভিতৰলৈ যাব বিচাৰিছোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজক আদৰণি জনাইছে আৰু ভাল লাগিছে। এতিয়া ভিতৰখিনি আপোনালোকক মই সম্পূৰ্ণ দেখাই আছোঁ। আৰু আহি আপোনালোকক দেখাব বিচাৰিছোঁ মূল সভা মণ্ডপত উপস্থিত হৈছোঁহি আৰু প্ৰাক্তন পদাধিকাৰ নীলমণি ফুকন সোঁৱৰণি তোৰণ। আৰু ইতিমধ্যে মই ভিতৰত সোমাই যাম আৰু ভিতৰখিনি আপোনালোকে কেনেদৰে আয়োজন কৰিছে দেখাই আছোঁ। আৰু আপোনালোকক দেখাইছোঁ মূল প্ৰেক্ষাপটত যিহেতু মই উপস্থিত হৈছিলোহি আৰু ইয়াৰ গোটেইখিনি আপোনালোকক যিহেতু আয়োজক কৰি আছে আৰু হয়তো অলপ টাইম লাগিব। অলপ টাইমৰ পাছত হয়তো সন্ধিয়া পলে হৈ যাবগৈ সম্পূৰ্ণ কামসমূহ। যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশন আপোনালোকে সম্পূৰ্ণ এবাৰ চেনেৰীটো মই দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ যিহেতু মই ভাবিলোঁ যে আপোনালোক যিমান পাৰোঁ খোজেৰে দেখাওঁ যাতে আমাৰ পাছত যাতে ক'তো অসুবিধাৰ সন্মুখীন নহয়, যাতে আপোনালোকে যিমান পাৰোঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি শ্বেয়াৰ কৰিবলৈ অনুৰোধ এটা কাৰণে জনাই আছোঁ যাতে আপোনালোকৰ লগতে 10জনৰ উপকাৰ হওক। এইফালে আপোনালোকে দেখা পাইছে বিত্ত উপসমিতিৰ কাৰ্যালয় আছে। এইফালে আপোনালোকে দেখা পাইছে আদৰণি সমিতি আৰু উপসমিতিসমূহৰ কাৰ্যালয় আছে প্ৰাক্তন প্ৰধান সম্পাদক আৰু বংশীধৰ বৰুৱা সোঁৱৰণি তোৰণত। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে এইফালে বিত্ত উপসমিতিৰ কাৰ্যালয় আছে। এইফালে আছে অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় আৰু আপোনালোকে দেখা পাইছে এইফালে আছে শিশু আই মাতৃ কল্যাণ সেৱা সমিতিৰ কাৰ্যালয় আৰু এইফালে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ যোৰহাট জিলাৰ আৰু এইফালে আছে উপসমিতিসমূহৰ কাৰ্যালয়। তাৰপিছত এইফালে অনুসন্ধান কক্ষ, আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়
আৰু ইতিমধ্যে আপোনাৰ বিভিন্ন ধৰণৰ কাৰ্যালয়সমূহ আছে যোৰহাট ইনষ্টিটিউট অফ নাৰ্ছিঙৰ বিনামূলীয়া স্বাস্থ্য শিবিৰকে ধৰি বিভিন্ন ধৰণৰ আপোনালোকৰ এইফালে কাৰ্যালয় প্ৰচাৰ আৰু জনসংযোগৰ বিভাগ আছে আৰু এইফালে আপোনাৰ দেখা পাইছে চিকিৎসা কেন্দ্ৰ আছে আৰু বৰ্তমান মই দেখাব বিচাৰিছোঁ এইফালে আছে কেন্দ্ৰীয় ভঁৰাল আৰু ভিতৰৰ চোৱালৈ মোৰ সতীৰ্থক দেখাবলৈ গৈছোঁ যিহেতু আপোনাৰ দেখা পাইছে অহা কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে ইতিমধ্যে আপোনাৰ জয়গুৰু শংকৰ আদৰণিৰ মিলন তীৰ্থত আহি উপস্থিত হৈছো আৰু হয়তো আপোনালোকে যিমান ডাঙৰকৈ অধিৱেশনখন আয়োজক কৰিছে গতিকে মই খোজকাঢ়ি ভাগৰি পৰিছোঁ গতিকে মোৰ সতীৰ্থক জনাইছোঁ যে এবাৰ কেমেৰাটো সম্পূৰ্ণৰূপে ঘূৰাই দিবলৈ আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ ফাইনেলি আপোনালোকক যিমান পাৰিছোঁ দেখাবলৈ যত্ন কৰি আহিছোঁ আৰু আহি উপস্থিত হ'লোঁ বহি বাণিজ্য মেলা আদৰণি তোৰণত উপস্থিত হৈ গ'লোহি আৰু আপোনালোকৰ ভিতৰৰ চোৱা দেখাবলৈ লৈছোঁ মই এতিয়া যিহেতু বাণিজ্য মেলাসমূহ হ'বলৈ গৈছে ইয়াতে বিভিন্ন ধৰণৰ ব্যক্তিয়ে ইতিমধ্যে এই বাণিজ্য মেলাসমূহৰ কাৰণে সুচাৰুৰূপে তেওঁলোকক কাম কৰি আছে আৰু কিছু হয়তো সময়ৰ পাছত অৰ্থাৎ সন্ধ্যালৈ হয়তো তেওঁলোকৰ যিখিনি কাম আছে সেইখিনি সম্পূৰ্ণ হৈ দিব আৰু মই যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকৰ অনুৰোধ থাকিলে যদি ভিডিঅ'টো ভাল পালে আৰু যদি আপোনালোকে শংকৰী সংঘৰ যি অধিৱেশন আহিম বুলি ভাবিছে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই লভ ইউ জয় আই অসম আৰু মোৰ লগত কোন আহিছিলে মই ভিডিঅ' কেমেৰাটো এবাৰ ঘূৰাই দিছোঁ এয়া মোৰ লগত আহিছিলে জয়ন্ত ধন্যবাদ থাকিলে তেখেতে ইমানখিনি সহযোগিতা কৰাৰ বাবে